যোৱা ৰাতি এটা ঘটনা মোৰ লগত হৈ গ'ল আৰু কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা ঘটনা মোৰ লগতো হ'ব বুলি। শুনিছিলোঁহে যে এনেকুৱাও হয় বুলি, কিন্তু আজি মোৰ লগতে হৈ গুচি গ'ল। যোৱা ৰাতি মই বিচনাত নুশুই পেলাই পকাতে গাদী এখন পাৰি শুই আছিলোঁ আৰু তেনেকুৱাতে আহি মোক এটা নিগনিয়ে ভৰিটোতে কামোৰ মাৰি দিলে ৰাতি 12মান বজাৰ পাছতে। তাৰ পাছতে হঠাতে জাপ মাৰি উঠিলোঁ, কিনো হ'ল, কিহেনো কাটিলে বুলি মনটোতে ভাবিলোঁ। তাৰপিছতে দেখিছোঁ বিচনাৰ তলত নিগনিটো মোৰ ভৰিটো খাই খুব ধুনীয়াকৈ বহি আছেগৈ। নিগনিয়ে কামুৰিলে বহুতে সহজে লয়, কিন্তু সহজে নল'ব। পাছত ইয়াৰ যেতিয়া বেক্টেৰিয়াবিলাক আমাৰ বডিলৈ গুচি যায়, তাৰপিছত বহুত কিবা কিবি হৈ যাব পাৰে। সেইটো কাৰণে নিগনিয়ে কামুৰিলেও আপোনালোকে বেজি ল'ব। মই ডক্টৰক দেখুৱাই এনেদৰে বেজি লৈছোঁ। আৰু বহুতে হয়তো হাঁহিবও পাৰে, নিগনিয়েহে কামুৰিছে গৈ হস্পিটেল পালেগৈ বুলি। আৰু এইফালে এয়া মই ভৰিটোতে কামুৰি দিছে, অকণমান আপোনালোকক দেখুৱাই দিছোঁ। দুটা দাঁত বহাইছিলে, ৰাতি কিন্তু বহুত তেজ ওলাই আছিলে। এতিয়া তেজটো বন্ধ হৈ গ'ল, কিন্তু বিষটো আছে, বহুতখিনি বিষ হয়। এটা নখৰ চকুত সোমাইছে দাঁত আৰু এটা ছাইডত। মই সাপ বুলি ভাবিছিলোঁ। নিগনিয়ে কামুৰিলেও বহুতে সহজে লয়, কিন্তু আপোনালোকে সহজে নল'ব। মই ডক্টৰৰ ওচৰলৈ যেতিয়া গৈছিলোঁ, ডক্টৰজনে তেতিয়া ক'লে মানে আপুনি যেতিয়া কাটিছিলে লগালগ তেতিয়া আহিব লাগিছিলে। কিন্তু মই ৰাতি এবাৰ গৈছিলোঁ যদি মই নিজে উভতি গুচি আহিলোঁ। কাৰণ কেলৈ ডক্টৰ আছেনে নাই ঠিক নাই, তাৰপিছতে এনেই মানুহৰ ডিষ্টাৰ্ব হৈ যাব সেইটো সময়ত, সেই বুলি ভাবিয়ে নগ'লোঁ। আৰু তাত মানে ভাবিলোঁ ৰাতিপুৱা যাম আৰু তাৰপিছতে ৰাতিপুৱা গ'লোঁ, গৈ পেলাই বেজি চেজি দিলে, দি আপোনালোকক দেখুৱালোঁ মই ভিডিঅ'টো। আৰু ডক্টৰজনে কৈছে যে কিছুমানে বহুত মানুহে মানে এনেকৈ নিগনিয়ে কামুৰিলে বা মেকুৰীয়ে কামুৰিলে বেজি চেজি নলয়, সেনেকৈ থৈ দিয়ে। কিন্তু পাছত আমাৰ বডিত বহুত কিবা কিবি মানে বীজাণু সোমাই পেলাই বেমাৰ হ'ব পাৰে। সেইটো কাৰণে বেজি আৰু মোক টেবলেট দিছে, মই আপোনালোকক টেবলেটখিনি দেখুৱাই আছোঁ। এইখিনি টেবলেট দিছে 5 দিনৰ কাৰণে, ৰাতিপুৱা আৰু গধূলি 2 টাইম খাব লাগিব। 5 দিনৰ কাৰণে কিন্তু কণ্টিনিউ খাবলৈ কৈছে ডক্টৰজনে। গোটেইখিনি কথা ভাঙি পাতি কৈছে। মই কৈছোঁ ভৰিটো বিষায়ো আছে অলপ অলপ, বোলে একো নহয়, কিন্তু বান্ধি দিছিলোঁ। মই আপোনালোকক চাইডতে এয়া দেখুৱাই দিছোঁ, কিন্তু বান্ধিব নালাগে বোলে, ভয় লাগে না। মই মনটোতে বহুত কিবা কিবি ভাবি পাৰ পোৱা নাছিলোঁ, কি কৰিম কি নকৰিম। গুগলতো চাৰ্চ কৰিলোঁ, আপোনালোকক মই কিনাৰতে দেখুৱাই দিছোঁ। ইয়াত লিখা আছে, চাওকচোন কি লিখা আছে, যে সাপ, বিচ্ছু এইবোৰে কামুৰিলে মানুহ নমৰে, মানে নিগনিয়েও কামুৰিলেও মানে মানুহ মৰিব পাৰে মানে। আৰু আমাৰ জ্বৰ জ্বৰ হ'ব পাৰে, বমি হ'ব পাৰে, কিবা কিবি বহুত হ'ব পাৰে। সেইটো কাৰণে মানে নিগনিয়ে কামুৰিলেও লগালগ আপোনালোক ডক্টৰৰ ওচৰলৈ যাব। ডক্টৰৰ ওচৰত গৈ পেলাই ট্ৰিটমেণ্ট ল'বগৈ, যে নিগনিয়ে কামুৰিছে এটা সাধাৰণ কথা। আৰু বহুতে মোৰ হাজবেণ্ডে যেতিয়া কৈছিলে মানুহক যে মোৰ ৱাইফক এনেকৈ নিগনিয়ে কামুৰিছে, বহুতে হাঁহিছেও, আচলতে হহা কথা নহয়। আৰু তেওঁলোকে এইটো কাৰণেও হাঁহিছে এটা কথা, আমাৰ ৰুমটো মানে আমাৰ য'ত কোৱাৰ্টাৰটো আমাৰ 3 মহলৰ ওপৰত, 3 মহলৰ ওপৰতনো গৈ নিগনিয়ে কামুৰিলেগৈনে এনেকৈ বুলি। কিন্তু যিয়ে নহওক লাগে, 3 মহলে হওক বা 2 মহলীয়াই হওক, 1 মহলীয়া বা সাধাৰণ ঘৰে হওক, মুঠতে যেনেকুৱাই নহওক লাগে, নিগনিয়ে কাটিলে কিন্তু এনেকৈ বেজি ল'বগৈ লাগে। পাছত কিন্তু বহুত বেক্টেৰিয়া আমাৰ বডিলৈ সোমোৱাৰ সম্ভাৱনা থাকে। আৰু লগালগ আপোনালোকে এনেকুৱা কাম কৰি দিব, মই গুগলতে চাই লৈছিলোঁ, ভয়তে মানে কি কৰোঁ কি নকৰোঁ লাগি যায় সেইখিনি সময়ত। ভিডিঅ'টো মানে লগালগ কি কৰোঁ কি নকৰোঁ লাগি যায়। মই লগালগ মানে গুগলতে চাৰ্চ কৰি দিলোঁ যে এনেকৈ চুহা কাটনেছে ঘৰেলু উপচাৰ কিয়া কিয়া কৰনা চাহিয়ে বুলি এনেকৈ মাৰি দিলত আহিছে। আৰু লগালগ মানে গৰম পানীয়ে ভৰিটো ধুই দিবলৈ দিলে, আৰু চাবোন দি ডেটল দিলোঁ, কিবা কিবি দিলোঁ, এইখিনি গোটেইখিনি কৰিলোঁ। কৰাৰ পাছত তেজটো অলপমান বন্ধ হ'ল, কিন্তু বিষটো টানো টানো মাৰিয়ে থাকে। সেইখিনি কৰিলোঁ, ডক্টৰক ক'লোঁ, আৰু মই এনেকৈ গৰম পানীয়ে কুহুমীয়া গৰম পানীয়ে ভৰিটো নিমখ দি পেলাই ধুই দিলোঁ। তাৰপিছত চাবোনো দিলোঁ। ডক্টৰটোৱে কৈছে বহুত ভাল কাম কৰিছে, এনেকৈ কৰিব লাগে, আৰু ডক্টৰো ট্ৰিটমেণ্ট ল'ব লাগে বুলি ক'লে। আৰু মই ভিডিঅ'টো এইটো কাৰণে বনালোঁ যে এনেকৈ বহুতে নিগনিয়ে কাটিলে বা মেকুৰীয়ে আঁচুৰিলে বেজি চেজি মানে নলয়, সেনেকৈ থৈ দিয়ে। পাছত কিন্তু বহুত মানে ভয়ংকৰ বেমাৰ হ'বগৈ পাৰে। সেইটো কাৰণে আপোনালোকে নিগনিয়ে কাটক বা বান্দৰে কাটক বা মেকুৰীয়ে কাটক, আপোনালোকে বেজিকেইটা লৈ ল'বগৈ, পাছত যাতে একো প্ৰব্লেম নহয়, তাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো হয়তো কিবা কিবি কৰোঁতে ভুলো হ'ব পাৰে। আৰু মোৰো এতিয়া ভয় লাগি আছে, মানে নিগনিয়ে কামুৰিলে, এবাৰ মেকুৰীয়েও কামুৰিছিলে। তাৰপিছত কি হয়, তেতিয়াও কিন্তু মেকুৰীয়ে মোক আঁচুৰিছিলে, কামোৰা নাই। আঁচোৰোতেও কিন্তু মই অলপমান তেজ ওলাইছিলে, তেজ ওলাটো মানে ভাল নহয় বুলি কৈছে। কালি নিগনিয়ে কামোৰতেও মোৰ তেজ ওলাইছিলে। সেইটো কাৰণে ভয় লাগি আছে, হয়তো পাছত কিবা কিবি যদি বেমাৰ উক দিয়েগৈ বা কিবা হয়তো হ'বও পাৰে। যদি বেজিটো নোলোৱাত বেছি ভয় থাকিলেহেঁতেন, তেতিয়া বেজিটো লৈ ল'লোঁ, টিটি বেজি দিলে। আৰু 24 ঘণ্টাৰ ভিতৰত মুঠতে টিটি বেজিটো লৈ ল'ব লাগে। আপোনালোকেও এনেদৰে যদি কাৰোবাৰ নিগনিয়ে কাটে কেতিয়াবা বা মেকুৰীয়ে আঁচুৰে, তেতিয়াহ'লে বেজিকেইটা লৈ ল'ব, পলম নকৰিব। ভিডিঅ'টো মই সেইটো কাৰণে বনালোঁ, যাতে এইখিনি সকলোৱে গম পায়। আৰু ডক্টৰেনো কি ক'লে সেইখিনিও মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰে কৰি দিওঁ, যিহেতু ইটো সিটো শ্বেয়াৰ কৰি থাকোঁ, এইখিনিও জানিবলগীয়া কথা বুলিয়ে মই ভাবোঁ, এইখিনিও শ্বেয়াৰ কৰি দিলোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে আছিলে। পুনৰ এটা অন্য ভিডিঅ'তে লগ পাম, তেতিয়ালৈকে বাই বাই।